हेलो ভিউয়ার্স আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই চেনেললৈ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো, গুৰুত্বপূৰ্ণ ভিডিঅ'। পিএম কিষাণৰ আকৌ আবেদন আৰম্ভ হৈছে। আবেদনৰ পত্ৰ আৰু ঘোষণা কৰা হৈছে। আপুনি কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব, সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক। আৱশ্যকীয় টকা আপুনি এইখিনি পঢ়ি ল'ব। অনুগ্ৰহ কৰি কলা বা নীলা বল পেনেৰে আবেদন পূৰ্ণ কৰিব। কোনো এটি গড় আৰু বাদ নপৰাকৈ আপুনি সম্পূৰ্ণভাৱে পূৰণ কৰিব লাগিব। যদি দৰকাৰ নহয়, প্ৰয়োজনীয় নহয় বুলি লিখি দিব। বদলি কৰা বা ওপৰকৈ আবেদন পূৰণ নকৰিব। আপুনি আবেদনকাৰীয়ে দিয়া তথ্য মূলসমূহ পৰীক্ষা কৰাৰ সময় দাখিল কৰিব লাগিব। আপুনি খেতিয়কৰ বিৱৰণ দিব লাগিব। এইটো খেতিয়কৰ বিৱৰণ, বাসস্থান আৰু কেই তাৰিখত আপুনি আবেদন কৰিব, আবেদনটো দি দিব। আপুনি গাঁৱৰ হয় না নগৰৰ হয় আপুনি দি দিব। ইয়াৰ পিছত আপোনাৰ জিলা, মহকুমা, উন্নয়ন খণ্ড, গাঁও, কৃষকৰ নাম, পৰিচয় পত্ৰ মতে পিতৃৰ নাম, লিংগ, পুৰুষ নে মহিলা আদি দি দিব। শ্ৰেণী সাধাৰণ, অন্যান্য, অনুজাতি, অনুসূচিত জনজাতি আপুনি দি দিব। তাৰপিছত কৃষকৰ প্ৰকাৰ, পৰিয়ালৰ সদস্যৰ সংখ্যা, পৰিয়ালৰ মুৰব্বীজনৰ নাম আপুনি দি দিব। এনেকৈ আপুনি ফিল আপ কৰিব। তাৰপিছত কৃষকৰ পৰিচয়ৰ সবিশেষ, পৰিচয় পত্ৰ, কৃষকৰ পৰিচয়ৰ সবিশেষ, পৰিচয় পত্ৰ, আধাৰ কাৰ্ড বা অন্যান্য নথি আপুনি কি দিব বিচাৰিছে সেইটো আপুনি দি দিব। তাৰপিছত পৰিচয় পত্ৰৰ প্ৰকাৰ, পান কাৰ্ড, ভোটাৰ ID, চালকৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, কৃষি ঋণ পত্ৰ আদি আপুনি যিটো দিব আপুনি টিক মাৰ্ক কৰি দিব। তাৰপিছত পৰিচয় পত্ৰ প্ৰামাণিক নাম্বাৰ, আপুনি যিটো পৰিচয় পত্ৰ দিব তাৰ নাম্বাৰটো ইয়াত লিখি দিব। পৰিচয় পত্ৰ মতে আপোনাৰ ঠিকনাটো লিখি দিব। পৰিচয় পত্ৰ মতে আপোনাৰ ঠিকনাটো লিখি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি আহিলে দেখা পাব আপোনাৰ আবেদনকাৰীৰ নাম, এইটো আবেদনৰ প্ৰসংগ নম্বৰ, আপুনি বেংক একাউণ্ট, কৃষকৰ বেংক একাউণ্টৰ সবিশেষ আপোনাৰ একাউণ্ট দিব লাগিব। IFC কোড, বেংকৰ নাম আৰু শাখা নাম, একাউণ্ট নাম্বাৰ, বৈধ একাউণ্ট গৰাকীৰ নাম লিখিব আৰু বৈধ একাউণ্টৰ প্ৰকাৰ, ছেভিং, জনধন আদি লিখি দিব। আপুনি কোন প্ৰকাৰৰ একাউণ্ট হয়। তাৰপিছত বৈধ একাউণ্ট আধাৰৰ সৈতে আপোনাৰ লিংক সংলগ্ন হৈছে নে নাই, যদি হৈছে হয় আৰু যদি নহয় দিব। তাৰপিছত মোবাইল নাম্বাৰ, জন্মৰ তাৰিখটো আপুনি ইফালে লিখি দিব। আপোনাৰ মাটিৰ সবিশেষটো দি দিব। মাটিৰ প্ৰকাৰ ব্যক্তিগত, যুটীয়া। তাৰপিছত আপোনাৰ খেতিয়কৰ মাটিৰ প্ৰয়োজন হ'লে চাৰি পাতি দি দিব। ক্ৰমিক নম্বৰ দি ছাৰ্ভে নম্বৰ, দাগ নম্বৰ, মাটি কিমান আপুনি দি দিব। এনেকৈ দিয়াৰ পিছত আহিব আপোনাৰ খেতিয়কৰ মাটিৰ ঠিকনা, জিলা, ৰাজচক্ৰ, গাঁও, পিন, আপোনাৰ মাটি যি ঠাইত আছে সেই ঠাইত আপুনি ঠিকনাটো দিব লাগিব। কোন চনৰ পৰা উক্ত মাটিত খেতি কৰি আছে আৰু খেতি কৰা শস্যৰ নাম কি, মাটিৰ গৰাকীৰ নাম কি, নিজা, গড়ৰ, অন্যান্য বা লিজত লোৱা, আপুনি যি প্ৰকাৰৰ মাটি হয় লিখি দিব। তাৰপিছত মাটিৰ গৰাকীৰ নাম, কাৰ মাটিৰ গৰাকীৰ নাম লিখিব। মাটি গৰাকীৰ সৈতে আপোনাৰ বা যদি নিজে মাটিৰ মালিকৰ নহয় সম্পৰ্ক কি আপুনি লিখি দিব। দিয়াৰ পিছত আবেদনকাৰীৰ আবেদনৰ প্ৰসংগ নম্বৰ, ঘোষণা, আপুনি আপোনাৰ নামটো লিখি দিব ইয়াত। দিয়াৰ পিছত আপুনি এইখন চাই ল'ব। চাই লোৱাৰ পিছত আপুনি স্থান, তাৰিখ দি দিব, আপোনাৰ ছিগনেচাৰটো কৰি দিব। এইখিনি জিলা কৃষক বিষয়াৰ কাৰ্যালয় ব্যৱহাৰ কৰে। এইখিনি জিলা কাৰ্যালয়ৰ পৰা ব্যৱহাৰ কৰিব। এইখিনি আপোনাৰ একো কৰিব নালাগে। স্ক্ৰল ডাউন কৰিলে আহিব আপোনাৰ আবেদনকাৰীৰ প্ৰসংগ, আবেদনৰ প্ৰসংগ নম্বৰ, আপুনি গাঁওবুঢ়া বা গাঁৱৰ প্ৰধান, আপুনি তাৰ ছিগনেচাৰ চিল মোহৰ ল'ব, লাট মণ্ডলৰ ল'ব। কৃষক সাধাৰণ
সম্প্ৰচাৰক সহায়কৰ চিল চহী নাম ল'ব, কৃষক উন্নয়ন বিষয়াৰ চিল চহী মোহৰ আদিৰ নাম ল'ব। তাৰপিছত ৰাজহ চক্ৰৰ নাম চহী মোহৰ আদি লৈ সকলোখিনি আপোনাৰ বাধ্যতামূলক হয়, আপুনি ল'ব লাগিব। উপৰোক্ত সকলো সদস্যৰ সহিত বাধ্যতামূলক লৈ আপুনি আপোনাৰ জিলা কৃষকৰ অফিচত অৰ্থাৎ কিষাণ আপোনাৰ এগ্ৰিকালচাৰ অফিচত আপুনি ফৰ্মখন লৈ জমা দিব লাগিব। আৰু আপুনি ফৰ্মৰ লগত যি ডকুমেণ্ট দিছে সকলোখিনি জেৰক্স কৰি আপুনি এই ফৰ্মৰ লগত গাঁঠি জিলা কৃষি বিষয়া অৰ্থাৎ আপোনাৰ এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। সেইটো আপুনি 15 অক্টোবৰৰ ভিতৰত জমা দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।